দুপাক তুমি নাম গাবা কৃষ্ণ কৃষ্ণ ভগৱান দুটাই নথৰিবা আৰু তুলসী মাতৃ তুলসীৰ তলে মৃগ পহু চৰে তাকে দেখি ৰামচন্দ্ৰই হৰধনু ধৰে অ হৰধনু হ'বলা গায়ে আছ মই সামৰিলো ভালেই হ'ল মই অকলে অকলেহে গাই আছো মই মাতি কেনেকে বহিছ মই যে নোৱাৰো পাই বহিবলৈ মই সদায় আসন কৰি থাকো যে নেটটো বহা হ'ল কি হ'ল আসন কৰি এতিয়াও থাকো মই পাৰো কি কবি তোৰ বুজিছ দে এই কামৰ আহৰিয়ে নাপাওঁ মই সোনকাল কৰিলো আজি মই আকৌ ইমান সোনকাল কৰিব নোৱাৰো নহয় হ'ব দে ধৰ আমি নাম এটাকে গাওঁ ভালেই হ'ল বাৰু আহিলি তুলসীৰ তলে মৃগ পহু চৰে তাকে দেখি ৰামচন্দ্ৰ ৰামচন্দ্ৰ বুলি কওঁতেহে মনত পৰিছে চন্দ্ৰ ঘৈণীয়েকজনী দেখিছনে চন্দ্ৰ ঘৈণীয়েকজনী অসীমৰ লগত লিলিমাই দিছনে মই পথাৰত চাকি দিবলৈ যাওঁতে এতিয়া দেখি আহিছো দুইটা একদম সাৱতা সাৱতি কৰি আছে নাতিনি দেখিলে তাৰ বাৰু এখন লিলিমাই কৰিবলৈ বাকী আছে নে হ'ব দে লোকৰ বদনাম পাতিব নাপায় তুলসীৰ তলে মৃগ পহু চৰে তাকে দেখি ৰামচন্দ্ৰই হৰধনু ধৰে অ হৰধনু ধৰে তুলসীৰ শাৰী শাৰী বকুল ফুলৰ ধাৰী মদাহি গলে ভালেই হ'ল বাৰু মই বেয়া পোৱা নাই মই ভালেই পাইছো খালি বৰ অকমানি হৈ থাকিলে খালি হৈছিলে হ'লেও ল'ৰাটোৱে বুলি শুনিছো বোলে কিবা কাম কৰে ভাল কাম কৰে বুজিছে নাই আমাৰ জনীকো দি ল'ব পাৰে ভাল আছিলে বুজিছ কিন্তু সেইদিনা চাইকেল এখন চলাই যোৱাহে দেখিছো তাক নিয়া মই দেখিছো চাইকেলক কেৰিয়াতহে গৈছে কেপ মাতি গৈছে তালে কবিছো মই আমাৰ জনীকো দি ললে ভাল পাওঁ এইবোৰ মুখাই যে মানে হেৰি আঁতৰিব পালে ভাল আৰু ভাল পাব পাৰে চাবি আকৌ তাইৰ লগতে আমাৰ এনেকুৱা নহয় এনেকুৱা নহয় বৰ ভাল দেই নকবি তেনেকে হয় আৰু দে আগবাঢ় নাই আৰু কৃষ্ণ কৃষ্ণ দুদাই নধৰিবা আৰু দেই তুলসীৰ তলে মৃগ পহু চৰে তই ইমান অকমান প্ৰসাদ দি থৈছ নেপায় নহয় অকল বেছিকে দিব লাগে বৰশী তোনো কি হেৰি আমি আজিকালি ড্ৰাই ফ্ৰুটছ তাৰপিছতে এইবোৰ কি লাডু এইবিলাকহে দিওঁ আকৌ বোলে তহঁতৰ তাত পইচা পাতি কষ্ট হৈছে বোলে আকৌ বোলে কোনে কৈছে তই সিদিনা শুনিছো আকৌ বন্ধন গোটৰ মেনেজাৰে কৈছে নি লিলিমাই কৰিবলৈ মন আমুকৰ ঘনীয়েকে কৈছে বোলে হেৰি সুদ দিয়াই নাই বোলে 2 মাহ হ'ল বোলে এনে কৈছে এইবোৰ মেনেজাৰে উলিয়াইছে হ'ব দে যা তোৰ লগত তোৰ লগত কথা কৈ পাতাই লাভ নাই প্ৰভু কৃষ্ণ দায় দুখ নধৰিবা আৰু দেই হ'ব দে মোৰটোৱে সলনি কৰি দিয়ে যা আৰু নাহিবি